Saturday. হয় এক্সাৰসাইজ 2.2 এবাৰ আছিলে কিমান কোৱেশ্চন নম্বৰটো আমাৰ 4 তো 4ত কি আছিলে 4u² + 8u এইটো কোন ইয়াততো c2 নাই a b c তিনটা প্যাটাৰ্ণত থাকিবলৈ সেইকাৰণে কি আছে ইয়াত আমি ডাইৰেক্ট কমন ল'ব লাগিব এই দুটা মাহ আমি কমন ল'ব দুইটাত কিমান কমন আহিব 4 আৰু কি কমন আহিব u তো কমন লোৱা মাত্ৰকে ইয়াত কি দেখিলে 4 * 4 মিলি আছে 1 টো আমি নিলিখিলেও হয় y লগত u² কৰিলো u * u² এতিয়া ইয়াত সাইন প্লাস আছে তো ইয়াত মই মিলাই কিনে ইয়াত প্লাসটো বহাব লাগিব প্লাস 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 তো 4 লগত কিমান পূৰণ কৰিলে ইয়াত 2 4 2 * 8 বা 4 গুণাত তো ইউ লগত 1 টো পূৰণ হৈ আছে ইয়াত পিছনে একটা আছে বা আমি জানো এটো তো 4 লগত ইউ কৰিলে তো ইউ এ হ'ব আলটিমেটলি 4 গুণ ইকুৱেল টু আমি কিমান পাব 0 তে আমি দুটা ফ্যাক্টৰ পাই গলো দুটা এটা আমি আইডাৰটো উলিয়াম তো আইডাৰ উলিয়াব কি কৰিম 4u = 0 আমি এটা u টো ৰাখিম ইয়াত ইকুৱেল টু কিমান হ'ব 0/4 = 0 অৰ আৰু কিমান u + 2 = 0 সো u = কিমান হৈ যাব 2 টো এপিনে গলে -2 এপিনে পঠিয়াই দিলো এতিয়া আমাক শূন্য দুটাৰ কি উলিয়াব লাগে শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল কিমান হ'ব এতিয়া চাই লব ইয়াত আলফা এইটো বিটা এইটো তো আমাৰ আছিল ফৰ্মুলা আলফা + বিটা = -b/a তো আলফা কিমান হৈ গল 0 প্লাস বিটা কিমান আছে -2 তো আলফা আৰু বিটা -2 হল এতিয়া আমি ইয়াত কি কম মাইনাস ফৰ্মুলাৰ b কিমান আছে ইয়াত চাব লাগিব b ইয়াত কিমান আছে 8 + 8 সো ডাইৰেক্ট 8 টো বহাব পাৰিম a কিমান আছে 4 এটা কিমান 0 ৰ পৰা a বিয়োগ কৰিলে এটো -2 হৈ যাব কাৰণ ব্ৰেকেটটো খুলিলো প্লাসে মাইনাসে -2 টো 0 পৰা 2 বিয়োগ নহয় গতিকে 2 এ বহিলে 4 এটো কেবাত গল দুবাৰত আৰু -2 এতিয়া -2 সমান হল আমি মাইনাস কেটা কাটি দিব পাৰো তেতি কি হ'ব 2 = 2 তে এটো কি হৈ গল প্ৰুভড এক সাইড তাৰপিছত আনটো কি হৈছে শূন্য দুটাৰ কি উলিয়াব লাগে পূৰণফল শূন্য দুটাৰ পূৰণফল এটা ফৰ্মুলা কি আছিল আলফা * বিটা যেহেতু পূৰণফল alpha into beta is equal to c/a এটা আলফা ভ্যালুটো কিমান পাইছিল আমি 0 পূৰণ বিটা কিমান -2 আমি এটো ব্র্যাকেটত লৈ লম যেহেতু পূৰণ চিন আছে আৰু ইয়াত মাইনাস আছে দুইটা পূৰণ কৰিম সেইকাৰণে c কিমান আছে c ইয়াত দিয়াই নাই ইয়াত a আছে b আছে c টো সিঙ্গল নাম্বাৰত থাকে গতিকে c নাই আমি c টো কিমান লম এতিয়া 0 আৰু তাৰ a টো কিমান আছে c/a এৰ মান কিমান আছে 4 ইয়াত 4 টো চাব লাগিব তে এতিয়া কিবা 0 লগত -2 টো পূৰণ কৰিলে মাত্ৰ কি হৈ গল 0 কাৰণ 0 লগত যিকোনো নাম্বাৰ পূৰণ কৰিলে কি হয় 0 আৰু 4 এ 0 হৰণ কৰিলে কি হ'ব 0 তে দুই পিনে আমি কি পালো 0 তে এটো প্ৰুফ মানে এতিয়া দেখিলো যে ইয়াতো আমাৰ আনসাৰ শুদ্ধ আছে ইয়াতো আমাৰ আনসাৰ কাৰণ দুই পিনে আমি বোথ সাইড উলিয়াই লৈছো তে ইয়াৰ আনসাৰটো এটো হ'ব